Hello friends, welcome to my YouTube channel. নমস্কাৰ, মই শ্ৰেণিকাই আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ পিছত আগতে ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছোঁ। নাজানো যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি আমাৰ কাৰণে আচলতে এটা বিশেষ দিন, কিয়নো আমি 3টা বছৰে পঢ়ি পাৰ কৰি অহা দ্বিতীয় মহাবিদ্যালয়খনৰ অৰ্থনৈতিক বিভাগৰ পৰা আজি আমাক অৰ্থাৎ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে বিদায় দিব। যদিও আজি আমি আনুষ্ঠানিকভাৱে বিদায় ল'বলৈ গৈ আছোঁ, কিন্তু আমাৰ মনত আপোনালোক সকলোৱে সদায় চিৰজীৱনীয়া হৈ ৰ'ব। যি কি নহওক, মোক ভালো লাগিছে, কাৰণ বহুত দিনৰ পিছত আজি একেলগে লগৰবোৰক লগ পাইছোঁ। ছাৰ বাইদেউ, ভণ্টি ভাইটিসকল সকলোকে লগ পাম। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। আমিনো কলেজত কি কৰোঁ, কেনেকৈনো আজি আমি দিনটো পাৰ কৰিম, সকলোকে দেখুৱাম। এতিয়া আমি আহি পাই গ'লোহি। বহুত ধন্যবাদ ছাৰ মেম আৰু তোমালোকলৈ আজি আমাক এনে এটা বিশেষ দিন দিয়াৰ বাবে। বহুত ধন্যবাদ ছাৰ মেম আৰু তোমালোকলৈ আজি আমাক এনে এটা বিশেষ দিন দিয়াৰ বাবে। নৱগত ছাত্ৰ ছাত্ৰীসকলক আমাৰ মৰম আৰু শ্ৰদ্ধাৰে আমাৰ উত্তম মিশ্ৰৰ পৰিয়ালটোলৈ তেওঁলোকক আদৰণি জনোৱা আৰু যি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছিলে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে আৰু যাতে আমাৰ ডিপাৰ্টমেণ্টৰ নাম উজ্জ্বল কৰে সেই আশাৰ লৈ পিনি আমাৰ উত্তম মিশ্ৰৰ পৰিয়ালটোৰ পৰা আজি বিদায় দিয়া উদ্দেশ্যে আজি এই অনুষ্ঠানটি পতা হৈছে। আৰু সভাৰ আৰম্ভণিতে কবিতা আৰম্ভ কৰিব। কবিতা আবৃত্তি কৰিব। সৰস্বতী কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। আপোনালোকে এতিয়া দেখিছে যে আমাৰ অনুষ্ঠানটি আৰম্ভ হৈ গৈছে কবিতাৰে। ইয়াৰ পাছতে ছাৰ বাইদেউসকলে আমাৰ কাৰণে দুআষাৰ ক'ব। ধুনীয়াকৈ আয়োজন কৰিছে। আউটগয়িং ষ্টুডেণ্টছৰ প্ৰতি মোৰ এটাই বাৰ্তা যে নিজৰ কেৰিয়াৰৰ ওপৰত কনচেনট্ৰেট কৰা, সদায় যদি মই লৈ আহিছোঁ আৰু তাৰ কাৰণে কিমান কষ্ট কৰিব লাগে, কাৰণ এতিয়াহে কষ্টৰ সময়। এতিয়া যদি কষ্ট কৰা ভৱিষ্যতত আৰামত থাকিব লাগে, সেইটোকে মই কওঁ। ইয়াৰ পিছতে আমাৰ ডিপাৰ্টমেণ্টলৈ নতুনকৈ অহা ভণ্টি ভাইটিসকলৰ চিনাকি কৰা আছিল আৰু তেওঁলোক সকলোৱে নিজৰ পৰিচয় দিলে। মই সকলোবোৰ দেখুৱাব নোৱাৰিলোঁ, ভিডিঅ'টো নহ'লে বহুত দীঘলীয়া হৈ যাব। ভাল লাগিছিলে তাৰপাছত মাছটো গম দিলে তাজনী বয়ফ্ৰেণ্ড আছে চাগে, তো এইটো বিকাশ হৈ দিলে নামটো। নতুনকৈ অহা ভণ্টি ভাইটিসকলৰ লগত অলপ ধেমালি কৰিবৰ বাবে ছিনিয়ৰখিনিয়ে কিছুমান কাগজৰ টুকুৰাত ডাইলগ লিখি দিছে আৰু তেওঁলোকে নিজে আহি কিনে এটা টিকেট লৈ সিহঁতে যিটো কৰে সিহঁতৰ ভাগ্যত সেইটো এক্টিং কৰি দেখুৱাব লাগে আৰু সেইবোৰে দেখুৱালে বহুত বেছি ভাল লাগিলে। সকলোৱে নিজৰ এক্টিংবোৰ কৰিলে। মোৰ তোমাক ভাল লাগে মানে, মোৰ তোমাক বহুত ভাল লাগে নে ক'বা? ব'লা মোৰ ভাল লাগে
তেনেদৰে আমি সকলোৰে নাচি বাগি হাঁহি ধেমালি মাজেৰে অলপ সময় কটালোঁ আৰু ইয়াৰ পাছতে আমি সকলোৰে পৰা বিদায় ল'লোঁ। আকৌ এবাৰ মই সকলোকে দেখুৱাই দিছোঁ, যিমান পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কিন্তু সকলোবোৰ নোৱাৰিলোঁ। ইয়াৰ মাজতে বহুতো কিবাকিবি আছিল, সেইবিলাক চব দেখুৱাব নোৱাৰিলোঁ, কাৰণ নহ'লে ভিডিঅ'টো মোৰ বহুত দীঘলীয়া হৈ যাব। সেইটো কাৰণে এতিয়া আমি সকলো ঘৰৰ লগতে যাব লাগে। এইখনেই হৈছে আমাৰ মহাবিদ্যালয়খন, যিখনত আমি 3টা বছৰ পঢ়ি পাৰ কৰি আহিলোঁ। শেষ হৈ গ'ল 3 বছৰীয়া এটি যাত্ৰা, মাথো ৰৈ গ'ল এমুঠি স্মৃতি। মহাবিদ্যালয়খনত পাৰ কৰি অহা প্ৰতিটো মুহূৰ্তৰ স্মৃতি পাতত সজীৱ হৈ ৰ'ব চিৰদিনৰ বাবে। আকৌ এবাৰ পুনৰ ধন্যবাদ জনাইছোঁ মৰমৰ ভণ্টি ভাইটিসকলৰ লগতে ছাৰ বাইদেউ আমাক এনে এটা দিন দিয়াৰ বাবে। তোমালোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ আৰু নতুনকৈ অহা মৰমৰ ভণ্টি ভাইটিসকলক অৰ্থনৈতিক পৰিয়ালে আদৰণি জনালোঁ। তোমারি শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন ওজাগুৰি নিশা তোমারি আগমন জোনাকি আকাশত। আজি ডিপাৰ্টমেণ্টৰ ফেয়াৰৱেলত কি হ'ল সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ।